দেশৰ ৭৫তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আৰু মোদীজীৰ আদেশ অনুযায়ী হৰ ঘৰ তিৰংগা প্ৰগ্ৰেমৰ মতে আমাৰ ঘৰতো তিৰংগা পতাকাখন উত্তোলন কৰা হ'ল। আৰু এই আমাৰ স্বাভিমানৰ পতাকাখন যাতে সদায় এনেদৰে ওখ হৈ থাকে, কেতিয়াও ইয়াৰ সন্মান হানি নহয়। আৰু ১৫ আগষ্টৰ পিছত যাতে এই পতাকাখন কাৰো ঘৰতহে মাটিয়ে বালিয়ে পৰি নাথাকে, তাৰ বাবে আমি সকলোৱে চকু ৰাখিব লাগিব আৰু সন্মানেৰে যতনেৰে ৰাখিব লাগিব। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৰে ভালেই। আৰু আজিৰ ভিডিঅ'টো চাফাই অভিযানৰ পৰা আৰম্ভ কৰিব লৈছোঁ। এইফালে আমাৰ ঘৰটো যিহেতু বাঁহৰ তলত, চাৰিওফালে বাঁহ আছে, সেইকাৰণে খুব ইয়াত বাঁহ ধৰে আৰু বৰ জল্দি লেতেৰা হয় আৰু এদিনতে বহুত জাবৰ ওলায়। সেইকাৰণে এতিয়া গোটাই মেলি ইয়াত জ্বলাই দিছোঁ। চাফাই কাম হৈ গ'ল আৰু এইফালে বইল আঞ্জা বনাইছোঁ, ৰৌ মাছ, ঢেকীয়া, ঔটেঙা, আলু। এতিয়া খাম আৰু তাৰপিছত কি হয় চাই যাওক। আৰু ফাইনেলি মোৰ বইল খানা ৰেডি হৈ গ'ল। এতিয়া খাম বইল আঞ্জাৰ লগত ভাত, আৰু ইয়াত ঔটেঙা সৰহকৈ দিছোঁ। ভাত পানী খাই আৰু ঘৰৰ কাম কৰি আজৰি হওঁ মানে প্ৰায় 11 বাজিলে আৰু ইমান বেছি গৰম হৈছে নহয়, ঘৰৰ ভিতৰত সোমাই থাকিবলৈও বৰ কিবা লাগে। ফেনৰ বতাহেও কাম নকৰে, গৰম গৰম হাৱা টানে। সেইকাৰণে আগফালে এতিয়া এইফালে বহি আছোঁ। আৰু এইফালে বেটীয়ে খেলি আছে লগৰটিৰ লগত। সিহঁতক বাঁহ গছৰ তলতে সেই পাটিখন পাৰি দিছোঁ, অলপ ঠাণ্ডা হৈ থাকিব তেতিয়া। বা আহিও পালেহি। এতিয়া প্ৰায় 2-1 ঘণ্টামান সময় খেলি থাকিলে, খেলি এতিয়া সিহঁতৰ ভাগৰ লাগিলে আৰু সিহঁতি অলপ ওলাই গৈছে দোকানৰ ফালে। বস্তু দুটামান আনিবলৈ দিছোঁ। এতিয়া পাবহি আৰু বেছি নাই, ওচৰতে আছে দোকানখন। আৰু এইফালে আমাৰ ৰাস্তা চক এতিয়ালৈকে শুকুৱাই নাই, ইমান ৰ'দ দিছে যদিও শুকুৱাব পৰা নাই। এই বাঁহৰ পৰা ৰ'দটো ভালকৈ নপৰে। আৰু আজি ভাবিছোঁ অলপ মিঠাই দুটামান বনাওঁ ঘৰতে, চাউলৰ পিঠাৰে। আৰু কেনেকৈ বনাম আপোনালোকৰ লগত সকলো শ্বেয়াৰ কৰিম, আপোনালোকে চাই থাকক, আঁতৰি নাযাব কিন্তু কেনেকৈ বনাওঁ। বেটীহঁতি দোকানৰ পৰা পালেহি আৰু সেইকাৰণে এতিয়া মই কেৰাহীটো পাতি লৈছোঁ। ইয়াত প্ৰথমতে কেঁচা পিঠাখিনি অলপ ভাজি ল'ব লাগিব। কেৰাহীটো গৰম হ'লে ভাজিম আৰু কেৰাহী গৰম হ'ল আৰু এতিয়া পিঠাখিনি অলপ ভাজি ল'ম। পিঠাখিনি কেঁচা গোন্ধ যোৱালৈকে আৰু অলপ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এয়া পিঠাখিনি অলপ কালাৰ উঠিছে, পিঠাখিনি হৈ গ'ল। এতিয়া পিঠাখিনি নমাই কিনে ঠাণ্ডা কৰি ল'ম। আৰু এইফালে চুগাৰ চিৰাপ ৰেডি হৈছে। যিহেতু ঘিউ দৰকাৰ হ'ব, সেইকাৰণে এই চুগাৰ চিৰাপখিনিতে ঘিউ বটলটো দি দিছোঁ, যাতে ঘিউখিনি সোনকালে গলিব লাগে। আৰু এইফালে আমাৰ পিঠাখিনিও লাহেকৈ ঠাণ্ডা হ'লগৈ আৰু এতিয়া ইয়াত 10 টকীয়া গাখীৰৰ পেকেট 2টা দিম। প্ৰায় 40 গ্ৰামমান জোখৰে লৈছোঁ পাউডাৰ গাখীৰ। এই গোটেইখিনি মিক্স কৰি ল'ব লাগিব। আৰু ইয়াত ঘিউ ঢালিব লাগিব। ঘিউ এই ডাঙৰ চামুচেৰে 2 চামুচ দিম। এতিয়া 1 চামুচ হৈছে আৰু 1 চামুচ দিব লাগিব। এই 2 চামুচ হৈ গ'ল। আৰু এইখিনি এতিয়া অলপ ভালদৰে মিক্স কৰি ল'ম। পাউডাৰ গাখীৰখিনি আৰু ঘিউখিনিৰ লগত পিঠাখিনি ধুনীয়াকৈ অলপ মিক্স কৰি লওঁ। এইখিনি এতিয়া মিক্স কৰা হৈ গ'ল আৰু চিৰাপখিনিও হৈছেগৈ আৰু লাহেকৈ। তাৰ পৰা আমি পিঠাৰ পৰা মিঠাই বনোৱাৰটো কামটো আৰম্ভ কৰিব পাৰিম। এতিয়া আহক তেতিয়াহ'লে আগবাঢ়োঁ। আমাৰ এই চুগাৰ চিৰাপখিনি ৰেডি হৈ গ'ল। এতিয়া এইখিনি অলপ ঠাণ্ডা হ'বলৈ দিম। পূৰা ডাঠ হৈ গ'ল, মৌ জোলতকৈ অলপ পাতল আৰু। এতিয়া বনাবলৈ আৰম্ভ কৰিম, ঠাণ্ডা হৈ লওক। এয়া কালাৰটো কি ধুনীয়া হৈছে দেখিছেনে? আৰু ঘিউৰ চেণ্টটো ইমান ধুনীয়া ওলাইছে নহয়, চিধা আহি নাকতে খুন্দা মাৰিছে। এতিয়া এই চিৰাপখিনি দি কেনে লাহে লাহে অলপ কৰি মঠি ল'ম ধুনীয়াকৈ। এতিয়া মঠি ল'লোঁ, হৈ গ'ল। আৰু এতিয়া আমি দুভাগ কৰিম, এইখিনি পেৰাৰ কাৰণে আৰু এইখিনি বৰফিৰ কাৰণে। চাই থাকক। এতিয়া এইখিনি সমান কৰি ল'ম। এইফালে কাঁহীখনত এনেকৈ হেঁচি এয়া শুকাওঁতে চেনি দি থৈ দিছোঁ, সমানে ভাগ কৰি, যাতে পিছলৈ অসুবিধা নহয়। আৰু আপোনালোকে আৰ্টিফিচিয়েলৰ কাৰণে সজাবৰ কাৰণে কাজু, খিচমিচ বা বাদাম কিবাকিবি দিব পাৰে। আমাৰ এই ওচৰৰ দোকানত নাপালে, সেইকাৰণে এতিয়া এনেই চিম্পুলকৈ থৈ দিম। বাৰু সেইটো কোনো কথা নাই, এইটো অপশ্যনেল, আপোনালোকে দিবও পাৰে নিদিবও পাৰে।
আৰু যিহেতু এতিয়া মই নাপালোঁ দোকানত, সেইকাৰণে এনেকেই চিম্পুলকৈ বনাই থৈ দিম। আৰু অলপ শুকাবলৈ টাইম লাগিব, শুকালে খাই বৰ মজা লাগিব। এইখিনি আপোনালোকেও বনাই চেষ্টা কৰি চাব। আৰু এইখিনি মই বৰফি হৈ গ'ল, এতিয়া পেৰা আৰম্ভ কৰিম। বনাবলৈ। এইটো আমাৰ প্ৰথমটো পেৰা। এইটো ছেকেণ্ডটো। আৰু এতিয়া লাহে লাহে কৰি আমি আটাইকেইটা পেৰা বনাই লওঁ। এয়া আমাৰ চাউলৰ পিঠাৰ পেৰা আৰু বৰফি ৰেডি হৈ গ'ল। আৰু অলপ সোৱাদৰ কাৰণে ওপৰত পাউদাৰ গাখীৰ অলপ ছটিয়াই দিছোঁ। আপোনালোকে ছটিয়াবও পাৰে, নছটিয়াবও পাৰে, কিন্তু মই ছটিয়াই দিছোঁ। আৰু এতিয়া অলপ চাহ বনাওঁ। চাহ বনাই মই চাহৰ জুতি লওঁ। আৰু আপোনালোকেও অলপ বনাই চেষ্টা কৰক। খাই কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আকৌ বেলেগ দিন লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈ বাই।